স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ। এইফালে পাছফালে চাওক গাহৰি দুটা ক'ৰপৰা আহিলে আৰু গমেই নাপাওঁ। ওচৰৰে হয় কাৰোবাৰ আৰু ইমানেই ৰ'দ হৈছে ইমানেই গৰম। এই বগৰী গছৰ তলত অলপ বহিলোঁ। ইয়াত বহি আছে বিশালে আনিলে এয়া চাওক, এয়া এটা লৈ আনিলে। এইটো এতিয়া গৰমত বহি বহি খাওঁ আৰু তাৰ পাছত এটা আজি ভাল খবৰটো জনাম বাৰু। তাৰ মানে আগলৈ চাই থাকিলে গম পাই যাব আৰু আগলৈ চাই থাকক ভিডিঅ'টো। আজি ৰাতিপুৱা বনাই আছোঁ কান্দুলি মাছ আৰু এইফালে আছে মাগুৰ আৰু এইফালে শিঙৰা মাছ, লোকেল মাছ আজি ৰাতিপুৱা আহিলে ল'লোঁ। আজি ৰাতিপুৱা সাজটো লোকেল মাছেৰে খাওঁ আৰু এতিয়া যাব ওলাইছোঁ সেই জেগালৈ, যিটো জেগাত মানে আমি এতিয়া যাব ওলাইছোঁ আৰু আপোনালোকক দেখাই থাকিম কি কাৰণে যোৱা হৈছে আৰু আগলৈ চাই থাকক ভিডিঅ'টো। আৰু এই আমাৰ বেটেৰী ৰিক্সা আহি গ'ল। ইয়াত বহি আছে আমাৰ মা, কস্তুৰী আৰু শিৱানী। মানে শিৱানীৰ কাৰণে নহয় দেই, শিৱানীৰ বাইহে হয়, কিন্তু দেখুৱাই আছো বাৰু কি কাৰণে শিৱানী ওলাইছে। আৰু এইফালে আমাৰ দাদা। আজি আহিম কোৱা জেগাডোখৰ হৈছে এইডোখৰ, কাৰণ আজি দুদিনমান আগত চিয়াক লাইভ চেনেল এটাত আমাৰ কস্তুৰীয়ে ফটো প্ৰতিযোগিতাত যোগদান কৰিছিলে আৰু সেয়ে আজি ৰিজাল্ট দিব, সেইকাৰণে আহিছোঁহি আৰু ভাল লাগিছে। আমাৰ কস্তুৰীয়ে ছেকেণ্ড পালে, সেয়ে ৰিজাল্ট দিব আজি। আৰু সেয়াই হৈছিলে আপোনালোকৰ আগত ভাল খবৰটো, বেলেগ বিশেষ একো নাই। আৰু আগলৈ চাই থাকক ভিডিঅ'টো। নিম্নমানৰ দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত মিছ কস্তুৰী শইকীয়া মঞ্চলৈ আহি পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। पेन को लीजिए पेन को बिल्कुल फोटो लेने का पेन लेने वाले धरा এয়া কস্তুৰীয়ে পাই গ'ল মিঠাই। এটা মিঠাই খাবলৈ একদম টপকি খুজি আছিলে। এয়া পাই গ'ল পানী বটল আৰু মিঠাই। এয়া চাহ আৰু মিঠাই দিছে, আমি এতিয়া খাই লওঁ। এয়া কস্তুৰী খায়ে আছে, এয়া চাওক। এয়া আমাৰ কস্তুৰী খাই আছে। কি লাইট দেখাইছে। কস্তুৰী ফটো প্ৰতিযোগিতা ছেকেণ্ড পাইছিলে, সেয়ে আজি ল'বলৈ আহিলোঁ, ফোন কৰি মাতিছিলে। এয়া ফেন পাইছে, তাৰপিছত এইখন পাইছে আৰু এটা টপি পাইছে। আপোনালোকক ঘৰত গৈ ভালকৈ দেখাই আছোঁ বাৰু, এতিয়া অলপমান কৰি দেখাইছোঁ। সেয়ে চাই থাকক আগলৈ ভিডিঅ'টো আৰু। ভাল লাগিছে, মানে প্ৰথমবাৰ আমাৰ ছোৱালীজনী তাতে দিছিলোঁ, পোৱাৰ কাৰণে বহুতেই ভাল লাগিছে। আৰু মানে ক'বলৈ গ'লে ভাষা নাই, বহুত ভাল লাগিছে মানে আজি পাই মেলি। ক্লিপ পোৱা হৈ গ'ল। এতিয়া ফেনখন বুকিব লগাইছোঁ, চাওকচোন ইমান খটখটিৰ ওপৰত বুকিব পৰা নাই। এইখন ইমান গধুৰ ফেন। কস্তুৰী এইফালে আহি আছে, পুৰা যেনে তেনে নামি আছোঁ আৰু। কিৰণে পালে ফাৰ্ষ্ট। এয়া শিৱানীয়ে ল'বলৈ গ'ল, কিৰণ নাই বুলি। এয়া ফাৰ্ষ্ট হৈছে কিৰণ গুপ্তা ফাৰ্ষ্ট, আৰু ট্ৰফি আৰু এইটো পাইছে। তাৰপিছত মোবাইলটো পাইছে, মোবাইলটো আনবক্সিং কৰিব বিশালে কৰিব। বিশাল কৰচোন। এয়া মেইন বস্তুটো ওলাই গ'ল, মানে শিৱানীৰ মোবাইলটো। শুন আকৌ এইটো এইবিলাকো দেখাই দে চাৰ্জাৰবিলাক। চাৰ্জাৰটো কি দেখাম আৰু, মোবাইলটোৱে দেখা আৰু। এইটো চাওক, শিৱানী মোবাইল পৰা কেনেকুৱা লাগিছে? তোৰে হয় আৰু এইটো, তইতো কব্জা কৰিবি আৰু। এইখন হ'ল কস্তুৰীয়ে পোৱা ফেন, চাইল্ড লক। আৰু এইফালে পুৰা বিশাল, এইফালে এটা ফেনত পুৰা হাৱা লৈ আছে। কস্তুৰী পোৱা গিফ্ট, ফেনৰ হাৱা অলপ লৈ চাওক গ'লে। এয়া চাওক কস্তুৰী শইকীয়া, আৰু এইফালে এয়া চাওক। এতিয়া চাহ আনি দিলোঁ, দাদা এতিয়া বহি আছে। চাহ খাওক দাদা। আৰু এইফালে বিশালে, এইফালে কস্তুৰী। হ'ব
চাহ খাবলৈ শাক আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ আৰু বিশেষ একো নাই এয়াই দেখালোঁ আৰু কস্তুৰীৰ কাৰণে বহুত ফূৰ্তি লাগিলে ফাৰ্ষ্ট টাইম পাইছে সেয়ে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো পাই কেনে পালে জনাব ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম উন্নতি ভিডিঅ'